হেল্ল' গাইছ, আজি মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ বৰদোৱাত। আজি দৌল উৎসৱ, আজি ফাকুৱা মানে আজি কাইলৈ ফাকুৱা আৰু কাইলৈ মানুহে চলিব। আজি আৰু দৌল উৎসৱ হ'ব আৰু আমি চাইকেল লৈ ইয়াৰ কপেহাৰ পৰা যাম আৰু লগৰ গোটেইকেইটাই কৰি আছে চাইকেলৰ পাম। চৰি গাইছ, এইবাৰ মানে মোৰ পাম কৰি বুলগীয়া আছে, এটা বহুতখিনি চাইকেল ভাল সময় কৰি দেৰি আছে। হ'ল, মাফ কৰি দিব আৰু আৰু চাইকেলৰ পাম চাম কৰি গৈ লৈ আৰু যাত্ৰা আৰম্ভ কৰোঁ। ব'লক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। গাইছ, বেয়া দৌৰিছোঁ কি বস্তু আছে চাওঁ ব'লক। এয়া চব দেখিছে যে, এয়া চব বনৰীয়া চৰাই। হাঁহ আছে, হাঁহ, বগলী, বৰটোকোলা আৰু মোৰ লগৰ গোটেইকেইটাই তাত আছে আৰু এজন দৌৰি আহিছে আৰু ইয়াত চৰাইটো বহুত আছে, চৰাই বহুত আছে ইয়াত। লেফ্ট ৰাইট। ঐ, এখন দলঙৰ কথা কৈছিলি। ৰাস্তাত গৈ থাকোঁতে আৰু ইয়াত বহুত হাঁহি ধেমালি ফূৰ্তি কৰি গোটেইকেইজন গৈ আছোঁ আৰু তামাম চাইকেলৰ ষ্টেণ্ড দেখুৱাই গৈ আছোঁ আৰু চাইকেলৰ ষ্টেণ্ড দেখুৱাই আহি পাই গ'লোহি বৰদোৱা আৰু এতিয়াও আছে 1 কিলোমিটাৰ খোজকাঢ়িব লাগিব। গাড়ী চাড়ী নাহে, গোটেইকেইটা আহি আছোঁ আৰু হিন্দী কণ বলা ভাই। আৰু বৰদোৱা গৈ থকা ৰাস্তাৰ মাজত মানুহৰ আগত তামাম ডাইভ মাৰিলে কংকনে আৰু ইয়াত মানুহে ভাবি আছে ইহঁতে কিবা কৰি আছে, কি প্ৰেংক কৰি আছে ইহঁতে। গোটেইকেইটাই পেপাৰ চেপাৰ খুলি কৰি লৈ বজাই মেলি ঘূৰি ফুৰিছে আৰু ভিতৰত সোমাবলৈ চেষ্টা কৰিম আৰু ইয়াত বহুত ভিৰ মানুহৰ ভিৰৰ পৰা আৰু সোমাব পৰা নাযায়। জানা মানে বৰদোৱা গঙা পাৰ বুলি যে কয়, গঙা পাৰত এনেকৈ চাৰিওদিশে লাইট দি দিছে আৰু ইয়াত কাষে সকলোৱে খাব পাৰিব আৰু ইয়াত খোৱা বোৱা কৰিব পাৰিব কাষত এইফালে এনেকুৱাকৈ কৰি এতিয়া চাৰিওদিশে লাইট দি দিছে।
আৰু নামটো চাই বহুতখিনি হাঁহি ফূৰ্তি কৰিলৈ আৰু যাওঁ আকৌ আগলৈ। চাবলৈ মানুহ আৰু কি লাগি আছে, কি মাৰিছে ইহঁতে। পোৱালিকেইটাই আৰু বাইক মাৰিবলৈ চেষ্টা কৰিছে। লগ পালো দাদা এজনক, মই কিনিছিলো বাঁহী এটা আৰু বাঁহীটো বজাবলৈ বাঁহীটো মই বজাব পৰা নাই, দাদাজনক ক'লো বজাই দিয়াচোন, অলপ বজাই দিলে। তোমাৰ কথা ভাবিলে জানো চাব বাতিটো ৰাখি দিওঁ হৈ যাব আজি সন্ধিয়া সাজটো। ফোনটো দিয়াচোন কলে যে অকণমান চাওঁ অথনি দুডাল মেইন খাই চাইকেলা পুলিচকেইটা আহিব লাগে বোলে এতিয়া। মজা যতীন দা আহিছে আৰু যতীন দাৰ লগত ফটো উঠি আছে তামাম। গতিকে সদায় যতীন দাৰ লগত উঠি আছে। যতীন দা বৰদোৱাত আছিল। চৰি গাইছ, এবাৰ ব্লগ দিয়া বহুতখিনি অসুবিধা হ'ল আৰু ব্লগ বহুত সময়ৰ পিছত দিবলৈ পাৰিছোঁ আৰু মই অলপ অসুবিধাৰ ফলত ব্লগ দিব পৰা নাছিলোঁ আৰু। বৰদোৱাৰ পৰা আহি সোণাই নদীত গা পা ধুই ল'লোঁ আৰু গোটেই ৰাতি বৰদোৱাত থাকিলোঁ। থাকি কৰি লৈ যতীন দাকো লগ পালোঁ আৰু এতিয়া আহি কৰি লৈ ঘৰ বাই।